নমস্কাৰ সতীৰ্থসকল, হঠাতে লাইভলৈ আহিলোঁ। কালি বগা দাঢ়িৰে বগা চুলিৰে সৈতে একপি ফটো দিলোঁ, আপলোড কৰিলোঁ। ধুনীয়া ধুনীয়া কমেণ্টবোৰো আহিল, কিন্তু পিছমুহূৰ্ততে বহুজনৰ গালিও শুনিলোঁ। লোকে ধুনীয়া ধুনীয়া ফটো দিয়ে আৰু আপুনি বগা দাঢ়িৰে সৈতে ফটো দিলে। গতিকে আজি আহিলোঁ কবিতালৈ। তেনে এটি কবিতা লৈয়েই। কবিতাৰ শিৰোনাম বৃদ্ধ বুলি নকবা মোক। কবিতাৰ শিৰোনাম বৃদ্ধ বুলি নকবা মোক। জ্ঞানৰ সমুদ্ৰত মই সাঁতুৰি নাদৰি ফুৰা আশীতিপৰ বৰিশ গৰকা তেজদীপ্ত মনত মোৰ আছে আজিও যে শিশুৰ সৰলতা। জ্ঞানৰ সমুদ্ৰত মই সাঁতুৰি নাদৰি ফুৰা আশীতিপৰ বৰষ গৰকা তেজদীপ্ত মনত মোৰ আছে আজিও যে শিশুৰ সৰলতা। নজনাক জনাৰ, নুবুজাক বুজাৰ, জ্ঞানৰ নিৰ্দিষ্ট সীমাৰ পৰিধিৰ মাজত মই যে আজিও অসীম জ্ঞানৰ লিপচাত তৃষ্ণাটোৰ। লক্ষ্যস্থল বহুত দূৰৈত আৰু সমুদ্ৰ মন্থনৰ অমিত সুধাৰ সন্ধানত নামিছোহে মাত্ৰ। দুৰন্ত যৌৱন দীপ্ততাৰে সাঁতোৰাৰ প্ৰৱণতাৰে মই কেনেকৈ বৃদ্ধ হ'ম? সেয়ে মোক নকবা তুমি, নকৰিবা উপহাস, বৃদ্ধ বুলি নকবা মোক। জীৱনৰ অমৃত সুধাৰ জ্ঞানৰ সমুদ্ৰত সাঁতুৰি নাদৰি ফুৰা মই যে যৌৱনোদীপ্ত এক দুৰন্ত তৰুণ। কেনে পালে? দেখিছোঁ মোৰ লাইভলৈ যদুমণি হাজৰিকা আহিছে, সুন্দৰ বুলি কৈছে। তেওঁলৈ মই অশেষ ধন্যবাদ জনালোঁ। কোৱা যদুমণি, বৃদ্ধ বুলি নকবা মোক। আকৌ কৈ দিছোঁ, দুৰন্ত যৌৱন দীপ্ততাৰে সাঁতোৰাৰ প্ৰৱণতাৰে মই কেনেকৈ বৃদ্ধ হ'ম? সেয়ে মোক নকবা তুমি, নকৰিবা উপহাস, বৃদ্ধ বুলি নকবা মোক। জীৱনৰ অমৃত সুধাৰ জ্ঞানৰ সমুদ্ৰত সাঁতুৰি নাদৰি ফুৰা মই যে যৌৱনোদীপ্ত এক দুৰন্ত তৰুণ। বাবলু কোঁৱৰ আহিছে, শুভ সন্ধ্যা জনালোঁ। সুন্দৰ বুলি কৈছে। মন গ'ল হঠাতে ওলাই আহিবলৈ। আজি বহুদিনৰ মূৰত অকণমান লাইভলৈ আহিলোঁ নিজৰ কবিতাই লৈ, আৰু আজি মই নিজৰ কবিতাই পাঠ কৰিম। আকৌ লৈছোঁ আন এটা কবিতা। কবিতাৰ শিৰোনাম মই বিশ্বামিত্ৰ। ক্ষত্ৰিয় কুলত জন্ম মোৰ ঋষি বিশ্বামিত্ৰ মই। ক্ষত্ৰিয় কুলত জন্ম মোৰ ঋষি বিশ্বামিত্ৰ মই। হ'ব বিচাৰোঁ ত্ৰিকালজ্ঞ ঋষি, কিন্তু মোৰ তপস্যাত কিয় শুনো নুপুৰৰ ৰঞ্জন জ্ঞানী? চৌপাশে কিয় শুনো সৃষ্টিৰ বিনন্দীয়া সুৰ? সুন্দৰ নৰতনত মদনৰ পঞ্চশৰে কিয় বাৰে বাৰে কৰে মোক আমনি? তপস্যাত ৰত মোৰ সন্মুখত এয়া দেখোন কৰণ অংগহাৰত জীয়ন্ত অপৰূপা যৌৱনা মেনকা। মিলনৰ মুদ্ৰাৰে বাওঁঠত হাঁহি তপভংগ বিশ্বামিত্ৰ মই। নৱৰস কানাৰাত তাল মিলাই মিলনৰ স্বাক্ষৰে সৃষ্টি হ'ল শকুন্তলা। মানৱীয় অনুভূতিৰ উদ্ধত যে নোৱাৰো হ'ব, কেনেকৈ হ'ম মহৰ্ষি মই ত্ৰিকালজ্ঞ ঋষি? এইবাৰ এয়া দ্বিতীয়টো কবিতা পাঠ কৰিলোঁ, মই বিশ্বামিত্ৰ। এইবাৰ মই আৰু এটা কবিতা মই লৈছোঁ। কবিতাৰ শিৰোনাম হৃদয়খন নিলামত দিব খোজোঁ। কবিতাৰ শিৰোনাম হৃদয়খন নিলামত দিব খোজোঁ। হৃদয়খনে আজিকালি হাহাকাৰ কৰে। উদাৰতা, মানৱীয়তা এইবোৰ হৃদয়খনে বহন কৰিব নোৱাৰা হৈছে। পৰিৱৰ্তনৰ ধামখুমীয়াত সকলো যেন অৰ্থহীন। হৃদয়ৰ সংবেদনশীলতাই নিজক আনৰ বাবে কিমান আৰু জখলা সজাম?
প্ৰবঞ্চনা বাক চাতুৰ্য চৰ্য চাতুৰীৰ চলনাময়ী হৃদয় এখনেৰে সময়ৰ লগত খাপ খুৱাবলৈ মোক এখন হৃদয় লাগে। সেয়ে হৃদয়খনৰ ভাৰ সহিব নোৱাৰা হৈছোঁ। হৃদয়খন নিলামত দিব খোজোঁ। মোৰ হৃদয়খনক দেধাৰ মূল্যৰে কিনিবলৈ কোনোবা ওলাবনে? কপটতা স্বাৰ্থপৰতা যদি হয় জীৱনৰ অৰ্থ, তেনে হৃদয়ৰে চাব খুজিছোঁ জীৱন নাটৰ পৰিক্ৰমা কিমান সুখৰ। পাৰিমনে মুখৰিত কৰিব ধৰণীৰ সেউজীয়া জীৱন? সেয়ে হৃদয়খনক নিলামত দিব খোজোঁ। 3টা কবিতা দিলোঁ। কেনে লাগিছে? অৱশ্যে দুজনৰে কমেণ্ট পাইছোঁ। যদুমণি হাজৰিকা সুন্দৰ, বাবলু কোঁৱৰ সুন্দৰ, দুয়োগৰাকী সতীৰ্থলৈ মই আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। এইবাৰ মই আৰু এটি কবিতা ল'ম। মই আজিৰ শেষৰ কবিতা। আজি মই 4টি কবিতাই লৈছোঁ আৰু এই কবিতাৰ শিৰোনাম হ'ল জীৱশ্ৰেষ্ঠৰ সমাজত নিঃসংগ বেদনা। কবিতাটো আনে পাঠ কৰিলেও মই পাঠ কৰা নাই আজিলৈকে। আজি মই প্ৰথম পাঠ কৰিম। মোৰ কবিতা এয়া জীৱশ্ৰেষ্ঠৰ সমাজত নিঃসংগ বেদনা মোৰ। মনৰ সন্তান আমি জীৱশ্ৰেষ্ঠ মানুহ, ই যে আমাৰ আজন্ম অহংকাৰ। জীৱনৰ বৰ্ণিল যাত্ৰাত বহুজনৰ বাৰে বাৰে পাওঁ মাথোন প্ৰবঞ্চনা। মুখা পিন্ধা সহকৰ্মীৰ আচৰণৰ নিৰ্লিপ্ততা, মিছা আশ্বাস আৰু তুচ্ছ তাচিল্যতাৰ। স্বাৰ্থৰ পিছে পিছে দৌৰা মোকেই লেংমৰা মোৰ সতীৰ্থসকলৰ প্ৰতি আজি খং নুঠে। ঘৃণাও নকৰোঁ, মাথোন পুতৌ উপজে। নিজক চিনি পোৱা মই যে অতিকে স্বাভিমানী, সেয়ে মই মাথো মই হৈ আছোঁ আগুৱাই মোৰ বৰ্ণিল যাত্ৰাত। সহৃদয়তাৰ বান্ধোনেৰে জীৱনৰ বাটত নগণ্য হ'লেও সহযাত্ৰী আছে মোৰ। মাথো শান্তিৰ উশাহৰ বাবে পোৱা নাই এখন সুস্থ সমাজ। আছে জানো আমাৰ মানৱতাৰ এখন সুস্থ সমাজ? কোনোবাই মোক দেখুৱাই দিবানে আমাৰ সুস্থ মানৱতাৰ সমাজখনক? পবিত্ৰ ভাদৰ সোণালী দিনত গুৰুজনাৰ সংস্কৃতিৰ বৰ নামঘৰত আজি শুনিছোঁ প্ৰতিটো খেলৰ পাল পাতি পৰা দিনত হৰিনামৰ ধ্বনি। 4-5টাকৈ খেলৰ মাথো ভাগত পৰা সপ্তাহটোৰ নাম প্ৰসংগ। এয়াই নেকি একতাৰ মূল মন্ত্ৰ? গুৰুজনাই এক কৰা সংস্কৃতিৰ বৰ ঘৰতো দেখোন বিভেদৰ জয়গান। সংগীত কলা সাহিত্য যলৈকে যাওঁ কিয় দেখোঁ সতীৰ্থৰ বহুৰঙী ৰূপ। মন যায় উদ্যত কণ্ঠৰে মোৰ আশে পাশে থকা সকলক ক'বলৈ, মুখাবোৰ খুলি পেলোৱা, মানুহক মানুহ হিচাপে ভাল পোৱা, এখন সুস্থ সমাজৰ সহযাত্ৰী হোৱা। মই জানো মোৰ আস্ফালন হৈয়ে ৰ'ব। তোমালোকতো একোজন বিবেক বুদ্ধি সম্পন্ন জীৱশ্ৰেষ্ঠ মানুহ। মোৰ দৰে সাধাৰণৰ আহ্বানৰ মূল্য ক'ত? সঁচাই জীৱশ্ৰেষ্ঠৰ সমাজত মই যে বৰ নিঃসংগ। প্ৰাণজিৎ দাস, ভাতৃপ্ৰতিম প্ৰাণজিৎ দাস তেওঁ আহিছে, তেওঁ কমেণ্ট দিছে, ভাল লাগিল, ধন্যবাদ। আজি কেৱল মোৰ 4টা কবিতাই মই লৈ আহিলোঁ আৰু হঠাতে লাইভলৈ আহিলোঁ। সতীৰ্থসকল সকলোতে নিশ্চয় কুশলে আছে আৰু এই শৰতৰ স্নিগ্ধ বতৰত সকলোতে যেন আৰু উৎসাহ উদ্দীপনাৰে সুস্বাস্থ্যৰে আৰু আগবাঢ়ে জীৱনৰ বাটত, সেই কামনা কৰি সকলোলৈকে শুভ সন্ধ্যা জনাই মোৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ।